জনপুৰা এই আমাৰ মালিক ফেৰ গৰুটো দেখিছিল নেকি ক'ৰবাত? মই দেখা নাই বৰ্তমান। হয় নেকি? মই আহি আছো, এই নামাজ পঢ়ি পেলাই আহি আছো। হয় নেকি? দেখা নাই? দেখা নাই। এই ৰংটো বেছি মই নাজনো গৰুটো। আচ্ছা, মই নাজনো। মই কাক সুধো আৰু? চাব সুধিব লাগিব নিশ্চয়। তাকেতো মই বিচাৰি পোৱা নাই গম পাইছি না? বৰ দিগদাৰ হৈছে গৰুটোৰ কাৰণে। মই দেখা নাই। হাৰা আছে খাইছো আজি। আপোনাৰ তাতে হ'ল না? ঘৰ অলপ আগতে। ঠিক আছে, আপুনি ক'ত কৈছিলা? মই যাম ইয়াকে। হয় নেকি? দে ঠিক আছে। মোক বন্ধা থাকি পেলাই কৈ দিলা তামুলীয়াই। বাপৰে বাপ, মোৰ কি দিন আছিল, কি কৰিছিলা? অলপ বেলেগৰ গৰু কিনিব লগা হৈছে, বেলেগৰ তাত বন্ধা থাকি পেলাই। এই তামুলী মোক চেছ কৰি দিলাক। এই মই ই ৰিক্সা ল'ম বুলি ভাবি HDFC বেংকৰ পৰা লোন ল'লো 1.5 লাখ টকা। মই ভাবছো ই ৰিক্সা এখন ল'ম, কি বঢ়িয়া ভাড়া চলি থাকিব পাৰিম। 6 মাহমান চলাৰ পিছত বিয়াখনো কৰাম। তাৰপিছত যি দেখা পালো, সি মোৰ পইচা খালাচ কৰা গম পাই পিছা এৰা নাই। তাৰপিছত পইচাখিনি লৈ গেলি মোৰ, চাকৰি দিম বুলি কৈ মোক। মই তাক বিশ্বাস কৰি দিলো। এই বন্ধু চন্ধু একো নাই টকাৰ লগত, টকা পইচাৰ লগত বন্ধু চন্ধু একো নাই। সি বেটাই কি কৰিছে এতিয়া? মোৰ পইচাৰে সি বেটাই ঘৈণীয়েকক GMC চাকৰিটো দিছি। চালা ইমান পঢ়া চলি এটা মোক এনে কৰিলা সি। কি বন্ধু, এই পইচাই চেছ কৰি দিছো। পইচাই চব চেছ কৰি দিয়ে। এই ধাৰ মই কিনকে মাৰিম, বন্ধা খাটি পেলাই ধাৰ মাৰিব পাৰিম। কি হৈ গেলা? আপোনাক দেখাব আহিলো। মোৰ বিলে নকবি দে ভাই। কি হৈছে? কি হৈছে মানে এতিয়া বৰ্তমানতো কি হৈছে তই নাজনাই হে। গম পাম। তামুলী যি আছিল, তামুলী মানে আমাৰ সেই তামুলী বন্ধুটো মোৰ। সি মোক GMC চাকৰি দিম বুলি কৈ 1.5 লাখ টকা লৈ গেল। ইয়াৰ পিছত লৈ যাওঁতে হেৰি হৈছে, সি চাওঁ যে মই তাৰ ঘৈণীয়েকক তাৰমানে চাকৰিটো দিছিল যে মোৰ পিছে দি মোৰ জেগাত। পাপাও চাধা কৰিছে নেকি? উপায় নাই ভাই, চিগৰ টিগৰ বাদ দিলো। এটা কথা দেই, 10 টকাত কেই পেকেট দিম তোক? এনেই বেছি নালাগে। এনেই যোৱা বছৰৰ সময়ত আপোনাৰ 10 পেকেট গেছিল, এতিয়া বেছি 12 পেকেট মান লাগে। পইচা পাতি নহয়। ভাই মই চাধা বুলি নহয়, চব খাওঁ দে মই। এই তামুলী খালাক মোক। কিনো তামুলীক য'তে পা টানি লৈ মোৰ কাষক লাগি। য'তে পা মানে এতিয়া কথা হৈছে, আপুনি 60 গৈছিল, আপোনাক তাকেতো কিনো মই ভাবছো এতিয়াহে গম পালো যে মই কিমান ছইতিয়া, মোতকে আৰু ডাবল ছইতিয়া নাছিল মানে। গম পাইছে না? মানুহ যি কয় ডাকুৰ ওপৰত ডাকু, ছইতিয়ানৰ ছইতিয়ান থাকা বুলি কয়। এই বস্তুটো মই প্ৰমাণ পালো। সেইকাৰণে কাকো ফাল্টুমি নকৰবি। আৰু কি জানা, পইচাৰ লগত বন্ধু চন্ধু কাকো বিশ্বাস নকৰবি। আপুনি ভাল কথা কৈছে। সঁচা কৈছো মই। কিনে আপুনি পইচা লৈছিলে HDFC বেংকৰ পৰা? গম পাইছা? সেইদিনাখনে মই আপোনাক লগেই পাইছো আপোনাক। ভাই মই কি হিচাপত ডকুমেণ্ট দি উলিয়াইছো ভাই, বেকাৰ লোন বুলি কৈ। এতিয়া কি কৰি আছে আপুনি? এতিয়া নাই, শৰ্মাতে ঘৰত বন্ধা। বন্ধা ৰাখিব লগা হৈ গৈছে। বন্ধা ৰাখিব লগা হৈ গৈছে। সেইও দুৰ্ভাগ্য, কি জানা না? যোৱাকালিৰ পৰা আমাৰ শৰ্মাঠাৰ গৰুটো নহয়। আৰু এটা বাজনা আৰু নহয় যে ৰাতি নহয়, গলি ঘৰৰ পাই। মই কালাৰটো ধৰিব নিলো কোনটো লৰা। মই ৰংটো ধৰিব নিলো। এতিয়া গিৰাজটো ইমান নাজনে, বুজি পাইছা না? মই তাকেই বিচাৰিছো এতিয়া গৰু এটা কি কৰা যায়। এতিয়া পইচা ধাৰ মাৰিব পাৰিব নহয়। এতিয়া যদি আৰু পইচা কটা হয় মাহত, দৰমহাটো আবার 2 দিন আছিলাই। কিনো 6,000 কাটিছিল মোক। এতিয়া আৰু বচোন এলা বাদ দিয়ক, চাকৰি নম্বৰ আপুনি কিমান দিছিল তাক? 1.5 লাখ। 1.5 লাখ আপোনাক চাকৰি দিম বুলি কয়, ঘৈণীয়েকক দিছি। ঘৈণীয়েকক সোমাই দিছি চাকৰিটো। ইয়াতে নাই। মাটি বিক্ৰী কৰি গুচি তাক ক'ৰবাত দেখিছিলি নেকি? সেইদিনাখনে মই আপোনাক পল্টন বজাৰত দেখিছিলো। কি কয়? পল্টন বজাৰত বুলেট এখন চলাই আহি আছে। ভাই আগৰ ফোন নম্বৰটো নাই তাৰ। কিয়া? নাই এটা আপি ধৰে আপি। গম পা হ'ব পাৰে। তাক লাগ পালে কবি একবাৰ ভাই। মই লগ পালে সিদিনা লগ পাইছিলো, সিদিনা যদি গম পালো ক'লো, এতিয়া লাগ পালে কম দিয়ক। কবি যে বৰ্মনৰ অৱস্থা বেয়া। পইচা খানি পাৰা যি তাক দি যি হল বুজি পাইছা না? ঠিক আছে।
এই মই গৰু চাওঁৱাই গধূলি হ'ল চাওকচোন ক'ত বা আছে গৰুটো কিয় জানা না মই ঘৰত কণ্ট্ৰলৰ চাউল নিব লাগিব পইচাও নাই গৃহস্থৰ পৰা অলপ পইচা নিব লাগিব বুজি পাইছা না এই গৰুটো যদি মই নিবা নোৱাৰো আজি তেওঁ মোৰ দিগদাৰ হ'ব আই পইচা দিবা নহয় আৰু মই চাকৰি যায় গেল বুলি ধৰাইছো কিনো কয় আপুনি বুজি পাইছা না বেয়া লাগি গ'লে মোৰ এই মই আৰু এটা বস্তু চাবা আহিছো ৰ কি কি জানা না এই শিল ভাঙা মেচিন যি আছে আমাৰ বাৰীৰ পিছফালে অ এই শিল ভাঙা মেচিনত এই ঠিকাদাৰ তোক লগ ধৰিব আহিছো অ তাৰ মানে এইটো চাকৰি গেলি মই শিল ভাঙা কাম কৰিম অ ঠিক আছে মই আহোঁতে অ। গৰুটো চাওঁ আৰু শিল ভাঙা মেচিনৰ মালিকটোক চাওঁ অ ঠিক আছে ঠিক গম আছে পাইছা না অ দে যাওক আহো দেই অ যাওক মাজে মাজে লগ কৰিবি অ কৰিম কৰিম হাও এইটো গৰু নেকি আমাৰ হয় এইটো গৰু এইটোৱে গৰু আমাৰ পাইছোঁ দে ভাই পাইছোঁ দেই এইটো গৰু এইটোৱে গৰু আই হয়নে নহয় মোক দেখাবলৈ দাউৰে নুখু ভাগ্য ভাল গৰুটো পালো দেই খা আজিয়ে খা এই ঠাংনি পালি বেছি ফেল লৈ আজি আঠটান বেছিকে মাৰিব লাগিব গানছা আজি টেনচন নাই টেনচন ফ্ৰী আজি খাবই লাগিব আজি মালিকক পইচা দিব ভালকে গৰু পালো না আজি কি খাম আজি টান চিলিমত টানে চিলিম ফাটে দিম আজি কে আল্লাহ আজি পইচা পালো কণ্ট্ৰলৰ চালনি কৰিলো চাকৰি থাকিল মোৰ আৰু